এতিয়া ইয়াত অলপ আন্ধাৰ আন্ধাৰ হৈছে কিবা কৈ আছিলা কি লাগিছে বোলে জেঠুৱা পূজা হেল্ল' গাইজ আমি আহি পাইছোঁ নদী ঘাট তো বোলো ইয়াত বোলো শ্বুটিং কৰোঁ অলপ আপোনাকো দেখাম গোটেইখিনি তো সেই তাত ৰখি আছে আধা আজি শ্বুটিং কৰিবলৈ তো লোকেশ্যন আহিলোঁ ভালে লাগিছে খালি ব্ৰাইটনেছ নাই মানে অলপ পোহৰ চোহৰ নাই সেইকাৰণে প্ৰব্লেমটো হৈছে আৰু লাইটো আনিব থাকি গ'ল আমাৰ চাওঁ কি হয় বাকীখিনি দেখাই থাকিম আপোনালোকক তো এনে কি কৰে এতিয়া ইয়াত অলপ আন্ধাৰ আন্ধাৰ হৈছে কি কৰিব ইয়াত কৰিব নে বেলেগ জেগাত পানী নামিয়া পাৰা তোমাৰ টেলেণ্ট আছে এইটো ওপৰত চকু এইজনে কেমেৰা কৰিছে কিন্তু এইজনীও কেমেৰা কৰিছে কিন্তু এইজনীক উঠাই আছে এইজনী কাক উঠাই আছে ভগৱান জানে এইটো ভগৱান জানে হা আপুনি কাক উঠাই আছিলে জনাব নেকি অলপ কিন্তু আপোনাক উঠাই আছিলে বেলেগে কি ক'ব তাৰ বিষয়ে চেলিব্ৰিটি এনেকুৱা লাগে ক'ব ভিডিঅ'টোত য'ত কেমেৰামেন মই কৰিছোঁ আৰু যদি আপোনালোকক লাগে কণ্টেক্ট কৰিব আছাম হেডাৰ টেলেণ্টত ডেছক্ৰিপশ্যনত ইয়াতে থাকিব তো গাইছ আমি আহি পাইছোঁ ইয়াত কিবা জাগা মালৈবাৰী হয় ৰাস্তা ভাল লাগিছে কিন্তু আহি পেলাই যিয়ে নহওক পানী এইপিনে পানী সেইপিনে পানী মাজতে এইটো ৰাস্তা বোকা আছে কেনেকৈ এই বৰষুণ দি আছে ন বোকাটো হ'বই যি কি নহওক আৰু লগতে মোৰ এইখিনি আছে মন গৈছে পলাই যাওঁ নেকি এইকেইটা লৈ পেলাই এই দিছা পুষ্পা ষ্টাইল দিয়া আছে টিকুৰা পেন ফাটা ওলাই আছে কিয় ইলাষ্টিক দিব নোৱাৰা নেকি জেগাটো ভাল লাগিছে কিন্তু যিয়ে নহওক নাই ইয়াত ক্ৰিকেট খেলে বোলে সেইটো বোলে হাগা লাগিছে বোলে এইটো দৌৰি গৈ আছে এইটো হাগা লাগিছে বোলে এইটো চাওক ওলাই গৈ আছে হালধীয়া এইটো আঁতৰ গোটেই হালধীয়া গু ওলাইছে আঁতৰ इसकी माँ का भोला चेहरा দৌৰো হেই এনে ভিডিঅ' নকৰাকেহে আছে ক'ত লাগিছে এইটো এইটো জেগা আজিও এইকেইটা চাওঁ জাগা চাওক শ্বুটিং কৰিবৰ কাৰণে ক'ত আহিব লগাত পৰে গাইছ আহি পালোঁ কি জেগা বা কয় এইটো নাজানো আৰু হা কিবা কৈ আছিলা কি লাগিছে বোলে কি হা ভয় লাগিছে একো নাই আগত মই আছোঁ ভিডিঅ' লৈ যাব সুধি আহোঁ খুৰা কি কৰি আছেনো কি পূজা জেঠুৱা পূজা আচ্ছা না আমি ইয়াত শ্বুটিং কৰিব আহিছিলোঁ মানে কেনেধৰণৰ এবাৰ দেখাব পাৰিম নেকি ইয়াত বোলে জেঠুৱা পূজা বোলে জনাব কি ধৰণে হয় মানে জেঠৰ মাহত কৰা হয় ইয়াৰ মানে গুৰুজনাক কৰা হয় নেকি লাষ্ট দিনাখন কৰা হয় লাষ্ট দিনা নহয়
বহাগতো কৰিব পাৰি লাষ্টত নকৰে ন তাত কৰিব লাগিব তো আপোনালোকক দেখালোঁ যে এইটো জেঠুৱা পূজা কৰা হয় বোলে জেঠৰ শেষত কৰা হয় কেতিয়াবা বহাগতো কৰা হয় বোলে তো বহুত ধৰণৰ আছে আৰু দেখাই থাকিম যদি আৰু আহে এইকেইটা শ্বুটিং কৰি আছে এইটাত এই আমাৰ গাঁৱত চলি আছে খানা কৈছিলোঁ আমি পেটিছ দিলে কিন্তু আমাক চিঙিৰা ভগালা স্কেম হৈ গ'ল হা জীৱন অনলাইনত চোৱা এটা আহে বেলেগ এটা গোটেই মুখ চিয়েৰ্ছ ठंडा है पर गर्मा गर्म है তো গাইজ এনে চলি আছে শ্বুটিং তো মোৰটো হৈ গ'ল বাৰু হ'ল তো এনে ৰিহাৰ্চেল কৰি আছে মানে তাৰ অন দ্য স্পট কৰে বোলে যি কি নহওক আৰু মোৰ লাগি গৈছে ভাগৰ মানে 4টা বাজিলা ভোক লাগিছে মোৰ একো খোৱা নাই খালি পৰঠা এখন কিবা খাইছোঁ আৰু বেলেগ একো খোৱা নাই আৰু মানে শ্বৰ্ট ফিল্মত এনেকুৱা কষ্ট হ'বই যদি আপোনালোকে কৰিম বুলি ভাবিছে সেইকাৰণে আগতে খাই আহিব तुम मुझे छोड़ के मत जाना मैं तुम्हारे बिना रह नहीं पाऊंगा बाबू তো গাইজ আমাৰ শ্বুটিং টুটিং শেষ এতিয়া গৈ আছোঁ ঘৰত 4টা বাজিল নেকি 4টা বাজিল হ'বলৈ তো ঘৰত গৈ অলপ গালি খাওঁ তাৰপিছত ভাত খাম প্ৰথমতে গালি দিবই যিয়ে নহওক এইকেইটা আগত আৰু যোন কৰোঁ হেৰাব গৰমটোতো লাগিছে ঘৰত গৈ পেলাই প্ৰথমে গালি চালি খাই লওঁ তাৰপিছত ভাত খাম তাৰপিছত নাই প্ৰথমে গা ধুম তাৰপিছত কৰিম কিবা যি কি নহওক আগলৈ আপোনালোকক এনেকৈ ধৰণে দেখাই থাকিম আশা কৰিছোঁ ভিডিঅ'টো চাই ভালে পাইছে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ ইমানে টাটা এণ্ড বাই বাই